हेलो फ्रेंड्स, मैं दीपामुनिये पुनर्बार मोर चेनेलলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। বৰ্তমান মোৰ ইমান ভাল নহয়, জ্বৰ কাহ চৰ্দি হৈ আছে আৰু লগতে সৰু লৰাটোৰ হৈ আছে। এইকেইটা দিন ডেইলি মেডিকেল অহা যোৱা কৰি আছো। আজি বেজি দিয়া লাষ্ট আছিল। ভগৱান জানে যাতে এইখিনিতে সোনকালে সুস্থ হৈ উঠিব পাৰো। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিবচোন। অলপ লৰাটোৰ বহুত বেমাৰ হৈ থাকে। সকলোৱে সোধে কিয় ইমান খিনাইছা, কিয় ইমান খিনাইছা। মেছেঞ্জাৰত সুধিছে, ৰাজহুৱাভাৱে সোধা নাই। তো চেনেলটো নতুন, বহুতে ভাবিছে চাগে বেয়া পাব বুলি। গতিকে বেমাৰ একমাহো ভালে নাথাকে। কাহ চৰ্দি কফ সোনকালে হৈ যায়, কফ জমা হৈ যায়। এনেকেই আৰু জীৱনটো। আৰু এটা কথা মোৰ এইকেইটা দিন অভিজ্ঞতাৰ পৰা কওঁ যে এই কৰোণা মহামাৰীয়ে সকলোৰে জীৱনটো বহুত সলনি কৰি পেলাইছে। কিছুমানে মানুহ বুলিয়ে নাভাবে। এদিনটো আমাক কি কৰিলে ভালদৰে চোৱা নাই। বাবাক দূৰত বহিব দিছে, এনেই মেডিচিন লিখি দিছে। কিমানখিনি কি একো চোৱা নাই। বহুত বেয়া লাগিছে। আৰু কিছুমান বহুত ভালো আছে, ধুনীয়াকৈ চাই। সেইকাৰণে ধন্যবাদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই কৰোণা মহামাৰী পৃথিৱীৰ পৰা সোনকালে নাইকিয়া হৈ যায়। আমি বৰ্তমান ক'ভিড টেষ্ট কৰোৱা নাই, অলপ ভাল পাইছোঁ জ্বৰটো। ল'ৰাও অলপ ভাল পাইছে, আৰাম কৰি আছে এতিয়া। এইখিনিয়ে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। এইটো আগৰ ৰেচিপি হয়। বৰ্তমানটো মই বনাবও পৰা নাই আৰু ইমান এটা খোৱা বোৱাও কৰিব পৰা নাই। মূলা শাক আনিলে বেছিভাগ আমি আলু আৰু বুট দি ভাজি খাওঁ, ভাল লাগে। কেতিয়াবা মাছৰ লগতো খাওঁ। প্ৰায়ভাগ আমি এনেকৈ বুট আলু দি ভাজি খাওঁ, ভাল লাগে। বতৰৰ নতুন শাক, দুদিনমান আগতে খাইছিলোঁ। গতিকে সেই ৰেচিপিটোকে মই দি দিছোঁ। খাই চাবচোন আপোনালোকেও, ভাল লাগে বহুত।